ৰাজধানীৰ বাহিৰত কতো বিধানসভা অধিৱেশন অনুষ্ঠিত হোৱা নাই। প্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভা অধিৱেশন ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হৈছে। আমি সকলো লগ হৈ বাছত আহি পাইছো। তো আহিয়ে আমি পুনতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিকৃতিত আমি মাল্যাৰ্পণ কৰিলো, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। এটা সময় আছিল যিটো সময়ত এই গোটেই এৰিয়া অশান্ত আছিল, সদায় হিংসাজৰ্জৰ পৰিৱেশ এটা আমি প্ৰত্যক্ষ কৰিছিলো, হত্যা অপহৰণ লুটপাট, কিন্তু আজি সেই পৰিৱেশ নাই। তো এইটোৱে আজি আমাক ইয়াত এটা অধিৱেশন পতাৰ পৰিৱেশ এটা দিছে। মই পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো, আৰু সুন্দৰ আয়োজন কৰিছে, মই তাৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো। এইটোৱে স্বাভাৱিকতে আমাৰ গণতন্ত্ৰ শক্তিশালী কৰিব। আপোনালোকে দেখিছে যে যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত বিকাশ হৈছে, আৰু ৰাজ্যখনৰ যিবিলাক আমাৰ কাউন্সিল আছে, আজি ইয়াতেই হওক, কাৰ্বি আংলঙতেই হওক, ডিমা হাছাওতেই হওক, তো সমান্তৰালভাৱে উন্নয়ন হৈছে। আজি বিকাশৰ প্ৰগতিৰ পোহৰ সকলো অঞ্চলত পৰিছে। আমি আশা কৰিম যে অনাগত দিনত এই বৃহৎ অঞ্চলটো আৰু আগবাঢ়ি যাব। চাওক, আপোনালোকে দেখিছে যে স্বাধীনতাৰ পিছত দীঘলীয়া সময়ত সমস্যা যিবিলাক আছে, এই সমাধান নোহোৱা বহুবোৰ সমস্যাই সমাধানৰ দিশত আগবাঢ়িছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, আৰু সেই সপোনক সাকাৰ ৰূপ পাবলৈ প্ৰতিটো বিভাগ, প্ৰতিটো ক্ষেত্ৰত আমি পৰিৱৰ্তন দেখিব লাগিব, আৰু লগতে আমাৰ যিবিলাক ৰাজ্যখনৰ চুক কোণ আছে সকলোখিনি সমানে আগবাঢ়ি যাব লাগিব। গতিকে ৰাজ্যখনত সমবিকাশৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিছে। সমবিকাশ, সম উন্নয়ন যোৱা দিনবিলাকত বহুতখিনি হৈছে, সেইখিনি ইয়াৰ ৰাইজেও দেখিছে আৰু আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।